নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই জোন আপোনালোক সকলোকে ৰেডিঅ'ছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি বনাম বন্ধাকবি আৰু ৰহৰ দালি এখন জুতি লগা ৰেচিপি। বলক তেন্তে ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। মই এটা মিডিয়াম সাইজৰ বন্ধাকবি লৈছোঁ আৰু বন্ধাকবিটো বেয়া পাতখিনি গুচাই পেলাই কাটি পেলাইছোঁ আৰু এনেদৰে ভালকৈ চাফা কৰি ধুই লৈছোঁ। ইয়াতে লৈছোঁ মই 2 টেবুল স্পুন বুট, গোটা বুট লৈছোঁ আৰু ইয়াতে লৈছোঁ মই 1 কাপ ৰহৰ দালি, কেঁচা ৰহৰ দালি এইখিনি। আৰু এইখিনি মই আধা বইল কৰি ল'ম। ইয়াতে 6টা কেঁচা জলকীয়া লৈছোঁ আৰু ইয়াতে আধা ইঞ্চি টুকুৰা আদা লৈছোঁ। আৰু প্ৰথমে এই বন্ধাকবিটো কাটিব লাগিব। মই লৈছোঁ ইয়াতে শুকান মছলা 1 টেবুল স্পুন, ধনিয়া গুড়ি 1 টেবুল স্পুন, কাশ্মীৰী জলকীয়াৰ গুড়ি আৰু ইয়াতে লৈছোঁ 1 টেবুল স্পুন জিৰা গুড়ি। আৰু জিৰা মই গোটা জিৰা ব্যৱহাৰ কৰিম, সেইকাৰণে মই গুড়ি অকণমানহে লৈছোঁ। নিমখ সোৱাদ অনুসৰি আৰু ইয়াতে লৈছোঁ হালধি গুড়ি, যিমানখিনি পৰিমাণৰ লাগিব সিমানখিনি ব্যৱহাৰ কৰিম। ইয়াতে লৈছোঁ কেইটামান গোটা জিৰা আৰু কেইটামান গোটা সৰিয়হ। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে ভিডিঅ'টো আপলোড কৰাৰ পিছতে আপোনালোকে প্ৰথমে পাবলৈ সক্ষম হয়। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। প্ৰথমে বন্ধাকবিটো কাটি ল'ম আৰু বন্ধাকবিটো ফালি লৈছোঁ। এতিয়া বন্ধাকবিৰ মাজৰ অংশটো উলিয়াই থ'ম। এইখিনি মাজৰ অংশটো ইয়াতে ব্যৱহাৰ নকৰোঁ। এনেকৈ বন্ধাকবিৰ মাজৰ অংশখিনি উলিয়াই পেলাম আৰু এনেকৈ বন্ধাকবিটো মিডিয়াম আকাৰত, বেছি সৰু নহয় বেছি ডাঙৰ নহয়, মিডিয়াম আকাৰত কাটি ল'ম। আৰু এইখিনি কাটি লোৱা হ'ল। এতিয়া বন্ধাকবিখিনি ভালদৰে ধুব লাগিব 2-3 বাৰ। আৰু এতিয়া 1 গিলাচ পানীত বুট আৰু ৰহৰ দালিখিনি সিজাই ল'ম, আধা সিজোৱা কৰি ল'ম। আৰু এতিয়া মই গ্ৰাইণ্ডাৰ জাৰ এটা লৈছোঁ আৰু ইয়াতে দিম মই কেঁচা জলকীয়াখিনি, আদাখিনি আৰু ইয়াতে দিম জলকীয়া কেইটা ভাঙি দিম আৰু আদা টুকুৰা সৰু সৰুকৈ কাটি দিম। পিছত ইয়াতে দিম যিখিনি গোটা জিৰা লৈছিলোঁ সেইখিনি ইয়াতে দিম, গোটা জিৰাখিনি। আৰু এতিয়া অকণমান পানী দি এইখিনি মই পিচি ল'ম। আৰু পিচি লৈছোঁ, এনেকুৱা ধৰণৰ হৈছে। এতিয়া চাইছেনে মোৰ বুটখিনি আৰু ৰহৰ দালিখিনি আধা সিজি গৈছে, সেইকাৰণে মই ইয়াতে এইখিনি নমাই ল'ম। গেছৰ ফ্লেমটো অফ কৰি দিম আৰু পানীখিনি উলিয়াই পেলাম। গেছৰ ফ্লেমত এটা কেৰাহী বহুৱাই দিম। কেৰাহীটো গৰম হ'লে মই অকণমান ইয়াতে তেল দিম। ইয়াতে মই পতঞ্জলিৰ ৰাইচ ব্ৰেণ্ড তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। আৰু মই ইয়াতে এতিয়া তেলখিনি গৰম হৈছে আৰু মই দিম ইয়াতে সৰিয়হ কেইটা আৰু দিম ইয়াতে 2টা শুকান জলকীয়া ফোড়নৰ কাৰণে। সৰিয়হ কেইটা ফুটিব ধৰিছে আৰু মই দিম ইয়াতে আদা আৰু জলকীয়াৰ পেষ্টখিনিত শুকান মছলাখিনি মিক্স কৰি ইয়াতে তেলত এৰি দিম। 1 টেবুল স্পুন জিৰা গুড়ি আৰু দিম ইয়াতে জলকীয়াৰ গুড়ি 1 টেবুল স্পুন আৰু ইয়াতে দিছোঁ 1 টেবুল স্পুন হালধি গুড়ি আৰু ইয়াতে 1 টেবুল স্পুন ধনিয়া গুড়ি। আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম আৰু ইয়াতে অকণমান পানী দিম। পানী দি এইখিনি ভালদৰে মিক্স কৰি এতিয়া মছলাখিনি তেলত এৰি দিছোঁ। আৰু তেলত এৰি দি যেতিয়ালৈকে তেলখিনি ওলাই নাহে তেতিয়ালৈকে এইখিনি ভাজি থাকিব লাগিব। মছলাখিনি ভজা হ'লেহে বন্ধাকবিটো দিব লাগিব। মছলাখিনি 2 মিনিটমান ভাজি ল'ম আৰু মছলাখিনিৰ পৰা তেল ওলাব ধৰিছে। এতিয়া দিম কুটি লোৱা বন্ধাকবিখিনি দি মই 5 মিনিটমান ভাজি ল'ম। আৰু 5 মিনিটমান ভাজি লোৱাৰ পিছতে মই বন্ধাকবিখিনি ঢাকন মাৰি আৰু 2 মিনিটৰ কাৰণে সিজিব দিম। আৰু 2 মিনিট পিছত মই এইখিনি চেক কৰি চাম। চাইছেনে বহুতখিনি কমি গৈছে। আৰু ইয়াতে মই এইখিনি এনেকৈ লৰাই থাকিম, জ্বলি যাব পাৰে ন, সেইকাৰণে মিডিয়াম ফ্লেমত এনেকৈ ভাজি ল'ব লাগিব। আৰু ইয়াৰ মাজতে দিম মই 1 চামুচ নিমখ। বুট আৰু গোটা ৰহৰ দালিখিনি ইয়াতে ঢালি দিম আৰু ইয়াতে ঢালি দিয়াৰ পিছত মই এনেকৈ এইখন আৰু 2 মিনিটমান এনেকৈ ভাজি ল'ম। আৰু এতিয়া 2 মিনিট পিছত মই এইখন ঢাকনখন উদঙাই এইখন ভাজি ল'ম। ভাজি লোৱাৰ পিছতে মই এইখিনি ঢাকন মাৰি আৰু 5 মিনিটৰ কাৰণে সিজিব দিম। আৰু মোৰ 5 মিনিট হৈ গ'ল। মই এতিয়া ঢাকনখন উঠাই দিম, নহ'লে এইখন পটককৈ তলত লাগি ধৰিব। আৰু ইয়াতে মই এইখন মিডিয়াম জুইত ৰাখি ভাজি আছোঁ আৰু এনেকৈ মোৰ আঞ্জাখন ভজা হৈছে। চাইছেনে এনেকুৱা ধৰণৰ হৈছে আৰু গোটেইখিনি সিজি গৈছে। আৰু এতিয়া মই দিম ইয়াতে, যদি এই মিশ্ৰণখিনি পনীয়া কৰিব খোজে নাইবা জোল বনাব খুজিলে ইয়াতে পানী ঢালি দিব। আৰু যদি এইখন এনেকৈ লবৰা বনাব খোজে অকণমান পানী দিলে হ'ব। আৰু যদি এইখন শুকানে ভাজি ৰাখিব খোজে এনেকৈ ভাজিলে হ'ব আৰু এনেকৈ নমাই দিলে হ'ল। আৰু মই ইয়াতে অকণমান পানী দিছোঁ। মই এইখন এনেকৈ নমাম। আপোনালোকে যেনেধৰণৰ খাব বিচাৰে, যেনেকৈ খাব বিচাৰে তেনেকৈ এইখন ৰাখিব পাৰে। আৰু ইয়াতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। আৰু এতিয়া দিম মই ইয়াতে কাটি লোৱা ধনিয়া পাতখিনি দি মই অকণমান এনেকৈ লৰাই ল'ম। আঞ্জাখন গৰমে গৰমে ভাতৰ নাইবা ৰুটিৰ লগত পৰিৱেশন কৰক। বহুত টেষ্টি হয়। এবাৰ খালে এনেকৈ বাৰে বাৰে বনাই খাব। আৰু আপোনালোক সকলোকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।